ইতিহাসৰ যি শকাবহ দুৰ্ঘটনা সংঘটিত হ'ল যোৱাকালি তামিলনাডুৰ কিন্নুৰত ভাৰতীয় প্ৰশাসনিক বিষয়া তথা ভাৰতৰ সেনা প্ৰধান বিপিন ৰাৱত আৰু তেখেতৰ পত্নী লগতে 11জনকৈ যি বীৰ জোৱানে বিমান দুৰ্ঘটনাত তেখেতসকলে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এই কাৰণে আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে বীৰ জোৱানসকলৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে মহান ঈশ্বৰৰ ওচৰত ইয়াই কামনা কৰিছোঁ। আৰু লগতে আপোনালোকে জানে যি MiG-17 বিমানখন, এই বিমানখনে ভাৰতবৰ্ষৰ সেনাপ্ৰধান এজনে যি বিমানত তেখেতে পৰিভ্ৰমণ কৰে, এইখিনি যদি পৰীক্ষা নিৰীক্ষা নকৰাকৈ ভাৰতবৰ্ষৰ সেনাপ্ৰধানজনক যদি যি নেকি আমাৰ স্থল জল লগতে বায়ু সেনাৰ মুৰব্বী তেখেতে যি বিমানত উঠি ভ্ৰমণ কৰিব, সেই বিমানখনক যদি পৰীক্ষা নিৰীক্ষা কৰা নহয়, এনেকৈ যদি আমাৰ ভাৰতবৰ্ষৰ সেনাপ্ৰধান এনেকৈ মৃত্যুমুখত পৰিব লগা হয়, এয়া কিন্তু দেশৰ কাৰণে একেবাৰে ভয়াৱহ কথা। গতিকে আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে এই সেনাপ্ৰধানজনৰ কেনেকৈ মৃত্যুবৰণ কৰিব লগা হ'ল, না ইয়াত কাৰ গাফিলতিৰ কাৰণে এই ঘটনা সংঘটিত হ'ল, এইখিনি পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে। আৰু এই তদন্তত কি ওলায় এইখিনি ৰাজহুৱা কৰিব লাগে। লগতে যিসকল বীৰ জোৱান ইয়াত শ্বহীদ হ'ল, এই শ্বহীদৰ পৰিয়ালক চৰকাৰে তেখেতসকলে সম্পূৰ্ণ দায়িত্বত তেখেতসকলৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। এইখিনি আমি দাবী জনাইছোঁ। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।